অসমৰ শিক্ষা জগতত আৰম্ভ হ'ল এক নতুন বিপ্লৱৰ। চাহ বাগিচাত শিক্ষাৰ বিপ্লৱ। এই বিপ্লৱ মানুহ গঢ়াৰ বিপ্লৱ, মানৱ সম্পদ গঢ়াৰ বিপ্লৱ। অজ্ঞানতাৰ আন্ধাৰ আঁতৰাই জ্ঞানৰ পোহৰ সিঁচিবলৈ সূচনা হ'ল এক নতুন সোণোৱালী যুগৰ। আৰম্ভ হ'ল এক নতুন জ্ঞান যাত্ৰাৰ, সংকল্পৰ পৰা সাফল্যৰ সিদ্ধিলৈ। এই ঐতিহাসিক মুহূৰ্তত শিক্ষক হিচাপে সাক্ষী হৈ ৰ'লোঁ আমি। সাক্ষী হৈ ৰ'ল নীলমণি চাহ বাগিচা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ শতসহস্ৰ বিদ্যানুৰাগী জনগণ। অসমৰ শিক্ষানুষ্ঠানৰ ইতিহাসত সংযোজন হ'ল এক নতুন নামৰ নীলমণি চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়। নীলমণিৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত জড়িত বিভিন্নজনৰ স্মৃতিৰ টুকুৰাবোৰ কেৱল স্মৰণীয়ই নহয়, এই মধুৰ স্মৃতিবোৰ বিদ্যালয়ৰ ইতিহাসৰ বুকুত চিৰদিনৰ বাবেই সোণালী আখৰেৰে জিলিকি থাকিব। मातृवंदना में 2 3 वंदना। নীলমণি চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ তৰফৰ পৰা আপোনালোক সদৌতিলৈকে গভীৰ শ্ৰদ্ধা আৰু পুষ্প আদৰণি জনাইছোঁ। আমি এই পবিত্ৰ মঞ্চত এক মহান উদ্দেশ্যে সমবেত হৈছোঁহি। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বলিষ্ঠ নেতৃত্বত চাহ বাগিচা ছাত্ৰ ছাত্ৰীৰ লগতে এই চাহ বাগিচা দাঁতিকাষৰীয়া অঞ্চলৰ বিদ্যাৰ্থীসকলৰ সৰ্বতো প্ৰকাৰৰ শিক্ষা উন্নতি ঘটাই প্ৰকৃত মানৱ সম্পদ গঢ় দিয়া নিমিত্তে যিসকল মহান ব্যক্তিৰ চিন্তাত চাহ বাগিচা অঞ্চলত আদৰ্শ বিদ্যালয় প্ৰতিষ্ঠা হৈছে,
এই আদৰ্শ বিদ্যালয়সমূহে অনাগত ভৱিষ্যতে অসমৰ শিক্ষা ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ। শ্ৰদ্ধা ৰাইজ, আজি অসমৰ বাবে, নীলমণিৰ বাবে নহয় সমগ্ৰ বিশ্বৰ বাবে এক ঐতিহাসিক দিন। অসমৰ শিক্ষা জগতত এক নতুন সংযোজন হৈছে। এই নতুন সংযোজনে অসমৰ বিদ্যাৰ্থীসকলক অনাগত ভৱিষ্যতৰ দিনত সুনাগৰিক গঢ়ি তোলাৰ লগতে দেশৰ সমাজৰ অৰ্থনৈতিক সকলো দিশতে অৱদান আগবঢ়াব পাৰিব বুলি আমাৰ বিশ্বাস আছে। আপোনালোকৰ ইতিমধ্যে গম পাইছে যে অসম চৰকাৰে গোটেই অসমতে যোৱাকালিৰ পৰা আজি 2-3 দিনৰ ভিতৰত 96খন চাহ বাগিচা মডেল হাইস্কুল উদ্বোধন কৰিছে। এইটো এটা যুগান্তকাৰী পদক্ষেপ অসম চৰকাৰৰ, কাৰণ আপোনালোক আটাই জ্ঞাত যে স্বাধীনতাৰ আগৰ কথা কওক বা পিছৰ কথাই কওক, কিমান বছৰ ধৰি আমাৰ চাহ বাগিচা অঞ্চলত হাইস্কুলৰ ব্যৱস্থা নাছিলে। আৰু যাৰ ফলত আমি দেখিছিলোঁ, আমি যেতিয়া বছৰি ড্ৰপ আউট স্কুল এৰি যোৱা ল'ৰা ছোৱালীৰ সংখ্যা আমি গণনা কৰোঁ, তেতিয়া আমি দেখোঁ যে বাগান এৰিয়াত বহু ল'ৰা ছোৱালীয়ে ক্লাছ 5-6লৈকে পঢ়ি তাৰপিছত পঢ়া শুনা এৰি দিয়ে। কিন্তু সেই ল'ৰা ছোৱালীখিনিক উপযুক্ত শিক্ষা দিয়াৰ কাৰণে অসম চৰকাৰৰ এই পদক্ষেপ, আৰু গোটেই অসমত 119খন এনেকুৱা মডেল হাইস্কুল প্ৰতিষ্ঠা হৈ আছে। গতিকে এয়া আপোনালোকলৈ বুলি আমাৰ অসম চৰকাৰৰ এটা উপহাৰ। বহুত কৰিলে, এনেকুৱা ল'ৰা এটা পাবলৈ ভাগ্য লাগিব। মই কথা দি থৈছো, কোনো আপত্তি নচলিব। নাই নাই, মই বিয়া নহওঁ পাপা। মোৰ এতিয়া বহুত পঢ়া শুনা কৰিবলগীয়া আছে। মই পঢ়া শুনা কৰি ভাল নম্বৰ বিচাৰোঁ। মই এই বয়সত বিয়া নহওঁ। কি কৈছ তই? মোৰ কথা কাটিব আছ? তোক মই কি হ'ল বুধুৱাক, কিয় ইমান হাল্লা কৰি আছা? বাইদেউ, মোৰ ছোৱালীজনীয়ে অবাধ্য হৈছে, মোৰ কথা নুশুনে। তাৰ বিয়াৰ প্ৰস্তাৱ আহিছে আৰু তাই বিয়া নকৰো বুলি কৈছে। তাক মই ৰবা ৰবা, ইমান উত্তেজিত নহবা, মোৰ কথা শুনা। আজি আগৰ দিন আৰু নাই। তুমি নিজৰ ফুল কুমলীয়া জীয়েকক বিয়া দি ধ্বংসৰ মুখলৈ ঠেলিব বিচাৰিছা। তুমি জানানে, ছোৱালী এজনী বিয়া হ'বলৈ 18 বছৰ আৰু সেইদৰে ল'ৰাৰ বয়স 21 বছৰ হ'ব লাগে। তুমি যদি এই আইনটো মানি নচলা, তেনেতে তোমাক জেলো হ'ব পাৰে। এনে ভুল কেতিয়াও নকৰিবা। ছোৱালীজনীয়ে শিক্ষা দীক্ষা গ্ৰহণ কৰি নিজ ভৰিত থিয় হোৱাটো তুমি নিবিচাৰা নেকি? কম বয়সতে বিয়া পাতিলে যে ল'ৰা ছোৱালী উভয়ে শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হ'ব পাৰে, আৰু শেষত গৈ এটা ডাঙৰ পৰিবাৰৰ সৃষ্টি হ'ব পাৰে। বুজিলো বাইদেউ, বুজিলো। মই অজনিতে বৰ ডাঙৰ অপৰাধ কৰিব লৈছিলো। মই মোৰ ছোৱালীজনীক পঢ়াই লিখাই ডাঙৰ মানুহ বনাম। বাইদেউ, মই ডাঙৰ মানুহ বনাম। মই উপস্থিত থকা সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। মঞ্চত উপবিষ্ট ব্যক্তিসকলকো স্বাগতম জনাইছোঁ। মুঠতে আজি সোণাৰী সমষ্টিত 2খন বিদ্যালয় ইতিমধ্যে উদ্বোধন কৰি আহিছোঁ। বৰহাট আৰু টাউকাক চাহ বাগিচা, লগত সোণাৰী সমষ্টিৰ সন্মানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া আছিলে, তেওঁকো মই নিমন্ত্ৰণ জনালোঁ। মোৰ লগতে আহিলে, তেওঁক আদৰণি জনাইছোঁ। আসাম পাৱাৰ জেনেৰেশ্যন কোম্পানীৰ ডাইৰেক্টৰ, বিশিষ্ট সমাজকৰ্মী সোণাৰীৰ অনুপ সিং ৰাজপুৰোহিত ডাঙৰীয়া, তেওঁক মই আদৰণি জনাইছোঁ। ইয়াত উপস্থিত অতিৰিক্ত উপায়ুক্ত, এছিষ্টেণ্ট কমিশ্যনাৰ তথা ইন্সপেক্টৰ অফ স্কুলছ, চৰকাৰী বিষয়াসকল, সন্মানীয় এই বাগিচাৰ পৰিচালক আৰু মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন বিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, অভিভাৱক অভিভাৱিকাসকল আৰু অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, सबके जहार, सबके जहार। तो कुंडा डांगर से बोल, सबके जहार, जहार। आज हमने के असम के शैक्षिक जगत में इतिहास लगे। आज के दिन नहीं लगे, काल से इसी इतिहास का बन रहे। कारण की अलग, आज से 2 বছর के आगे ওই সময় के माननीय मुख्यमंत्री
सर्बानंद सोनोवाल डांगरिया के जो सरकार सशस्त्र है তেওঁলোকে বাগানকে रहल যেসব ছাত্র-ছাত্রী আহে ওই ছাত্র-ছাত্রীকে ভাল যাতে শিক্ষা পায় তার প্রতি লক্ষ্য রাখি অসমৰ 119খন বাগানত একোখনকৈ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আৰু আমাৰ সমষ্টিটো টিংখাং সমষ্টিটো আমি তিনিখন চাহ বাগিচাত 3খন উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ আজি 119খন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভিতৰত 96খন বিদ্যালয় সম্পূৰ্ণ হৈ গ'ল 2 বছৰৰ ভিতৰত আৰু যোৱা কালিৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৱে পাল পাতি লৈ আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে এই বিদ্যালয়সমূহ উৎসৰ্গা কৰিবৰ কাৰণে এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি উৎসৰ্গীকৃত এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া সাফল্যৰ ইতিহাস ৰচনা কৰিবলৈ সংকল্পবদ্ধ होंगे कामयाब हम होंगे कामयाब एक दिन ओ मन में है विश्वास पूरा है विश्वास हम होंगे कामयाब एक दिन होगी शांति चारों ओर होगी शांति चारों ओर होगी शांति चारों ओर एक दिन मन में है विश्वास पूरा है विश्वास होगी शांति चारों ओर एक दिन हम चलेंगे साथ साथ ताल हाथों में हाथ हम चलेंगे साथ साथ एक दिन मन में है विश्वास पूरा है विश्वास নীলমণিৰ শিক্ষক কিংবা ছাত্ৰ-ছাত্ৰী সকলোৱে আজি সংকল্পবদ্ধ জ্ঞান আৰু শিক্ষাৰ প্ৰসাৰৰ যোগেদি সমাজত নতুন মানৱ সম্পদ সৃষ্টি কৰিব লাগিব চাহ গছৰ কেঁচা পাতত জীৱনৰ মাধুৰ্যৰ সন্ধান কৰা চাহ বাগিচাৰ পিতৃ মাতৃসকলৰ সন্তানে এতিয়াৰে পৰা কিতাপৰ পাতত ভৱিষ্যতৰ সপোন ৰচিব বৰলুইতৰ দুয়োপাৰে সূচনা হ'ল এক নতুন আলোকময় যাত্ৰাৰ শত সহস্ৰজনৰ জ্ঞানৰ বন্তিৰে এই যাত্ৰাৰ পথ সদায় জিলিকি থাকিব জিলিকাবলৈ তৰে পাৰ এন্ধাৰৰ ভেটা ভাঙি প্ৰাগ জ্যোতিষত বয় জেউতি নিজৰাৰে ধাৰ শত শত বন্তিৰে জ্ঞানৰে দীপালীয়ে জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ তৰে পাৰ